নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰাজদীপ বৰগোহাঁই, আপোনালোকে চাই আছে মোৰ চেনেল ৰাজদীপ ব্লগ। তো আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে আৰু থাম্বনেইলৰ টাইটে চাই আপোনালোকে গম পাইছেই চাগে ক'লৈ গৈছোঁ। তো এতিয়া ধুনীয়াকৈ আহি পিনে পালোহি, লগৰকেইটা ওচৰ পাইছোঁহি। মানে আজি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে এটা লগৰ হাইটটো ঘৰত আছে, হাইটটো দেখিছে ধুনীয়াকৈ সি, আৰু বাকী দুটা ইয়াতে আছিলে। মানে তেহেঁতি আকৌ পমটো আনিবলৈ গৈছে। পমটো আনি পিনে তেহেঁতি তাৰপিছত আমি ডাইৰেক্ট লাহেকৈ ওলাম আৰু যাবলৈ। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। লগৰকেইটাও আহি পালেহি, পম আনি পিনে লগৰকেইটা চিনাকি কৰি দিছোঁ। এইকেইটা সেই ইটোকটো চিনি পাইছে, তাক দেখে কেতিয়াবা কেতিয়াবা। এইটো নতুনকৈ এইফালে চাওক, অকলে গৈছে তই। এইটো আমি এতিয়া গোটেইকেইটা ধুনীয়াকৈ যাম সোণাৰী চিংলৰ টিজি, তাৰপিছত চুকাফালে যাম, ধুনীয়াকৈ আপোনালোকক দেখুৱাম তাত গৈ। তো এতিয়া ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব হা। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে চাইকেল বেয়া একদম, মানে মদগাখন এৱাব লাগিব। এতিয়া এখন মদগাখন দেখিছে, এখন মদগাখন এৱাব লাগিব। এইফালে পম দিছে, আকৌ পমো নাইকিয়া হ'ল। এইটো লগতে পম দিছে। এইটো এতিয়া পম চম মদগা চদগা এৱাই পিনে আকৌ আপোনালোকক দেখুৱাইছোঁ হা। ৰেডি হৈ গ'ল। এইফালে আমি পম চাম দি ল'লোঁ, এইফালে মদগা চদগা খুলি ল'লোঁ। এইফালে ইয়াৰ অলপ খং উঠিছে, মানে এটাই পম নিদিলে, তই দি পম দিলে আৰু হ'লে পম দি। তো ব'লক এতিয়া গৈ থাকোঁ। গৈ আছোঁ ফাইনেলি চাইকেলত। এইফালে দেখিছে এইটো এটা আহিছে, আৰু এটা বলিয়া, এইটো পগলাটো এইটো অহাই নাই, বেলেগ ৰাস্তাত আহি আছিলে। এইটো পিছফালে দি আহি আছে। তো গৈ থাকোঁ ব'লক এনেকৈ। এই কিলা চেণ্ডেল পেলাই দিলে, 2 কিলোমিটাৰ অহাই নাই। বাল চাইকেল চলাবি তই। চাইকেল চলালে নহ'ব দেই। তোৰ চাইকেলখন দে। মোৰ চাইকেলখন একদম গোটেইটো বেয়া আছে। বাচ্চাকো তিনিআলি পালেহি। এইফালে লগতে দোকানত কিবা কিনিছে, বৰমা দোকানত। বৰমা ওলালে ন ৰাতিপুৱাই দোকান কেনেকুৱা চলিছে দোকান? হে এই বাচ্চাকো তিনিআলি পাৰ হৈ আমি এতিয়া বৰ্তমান এইফালে সাগৰবেৰা সাগৰা পাৰ হৈ আহিলোঁ। মানে এইটো কি বুলি কয় নাজানো, মানে আমি ইমানকৈ এইফালে অহা নহয়তো। তো আমি এতিয়া গৈ আছোঁ মানে ফাইনেলি। লগতো চাইকেল চলাবলৈ দিছোঁ। এতিয়া মই উঠি গৈছোঁ পাছফালে, অথনি মই চলাইছিলোঁ কাৰণ ইয়াক এতিয়া 9 কিলোমিটাৰ অকলে চলাবলৈ দিম, বাকীখিনি আকৌ মই চলাম। এইটো এটা গামোচা চুৰ কৰিছে, গছত লাগি থকা গামোচা চুৰ কৰিবলৈ নিলে চোৰে ভূত। এইটো আহিলে লগতো এইখন গছত ওলমি আছিলে গামোচা। এইখন চাই দেখুৱাই দে আকৌ, এইখন গামোচা লৈ আহিলে। তো গামোচা এখনৰ প্ৰয়োজন হৈ আছিলে। তো গছজোপা ধুনীয়াকৈ আছিলে। এখন কিহৰ গামোচা এনে, কিবা যাদু মন্ত্ৰ কৰি থোৱা আছিলে। হেৰি আহিছেতো, ইলেকশ্যন চলি আছে। ইলেকশ্যন বিহু চিহু কিবা কাৰণে বান্ধি থৈছিলে। যদি কমেণ্ট কৰিব। বিহু চিহু হৈ যায়, সেইখনৰ কাৰণে বান্ধি দিছিলে। এই আমাৰ কেমেৰামেনক দিছোঁ, পিন্ধাই আছোঁ। কেমেৰামেন নহয়, মই কেমেৰামেন নহয়, কেমেৰামেন এইফালে আছে। মই হ'লো ইউটিউবাৰ নেকি? ইউটিউব খালি মই বেছিকৈ ল'ম। হ'ব, তয়ে বেছিকৈ ল'বি। পইচা পাম নে নাই আশা নাই। আপোনালোকৰ মনোৰঞ্জনৰ বাবে ভিডিঅ' বনাই আছোঁ। আপোনালোকে যদি আশীৰ্বাদ কৰে তেন্তে পাম বুলি আশা কৰিছোঁ। আমি এনেকুৱা ঘৰ যিদিনাখনি বনালোঁ, হাবিবুল্লাহ নেহি, হাবিবুল্লাহ নেহি বুলি কয়। জেহেৰুল্লাহ মোৰ বিনতি যদি আহি পিনে মানে এডোখৰ ৰখিছোঁ। এডোখৰ জিৰণি চৰাই এডোখৰ আছে, ইয়াতে মানে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। তো মানে চাহ আছে, চাহ খাম। তাৰপিছত এইফালে দোকানত যে আমি ৰখিছিলোঁ বাচ্চাকো তিনিআলি, তো তাৰপৰা কিবা কিবি লৈ আহিছোঁ, মিঠাই মানে কি কাটা বিস্কুট আনিছোঁ। কাটা বিস্কুটৰ লগত চাহটো, ৰঙা চাহটো খাই দিওঁ ধুনীয়াকৈ। তো ব'লক আমি খাই লওঁ। চাহ, এইবিলাক বিস্কুট, এইটো চাহ খাবলৈ এইবিলাক ডিছপ'জেল গ্লাছ,
এই মুড়ি আছে আৰু কি আছে গুণ আছে নেকি পকৰি নেকি নহয় এইটো লাডু আছে কিবা লাডু এইটো বুট আছে ক'ত বুট নেকি চা কেঁচা বুট নেকি অ' নাইচ এইটো বস্তুৱে ভাল বস্তু এটা দিব পিয়াজ নিমখ জলকীয়া এইফালে এনে চাহ ফ্লাক্সত ধুনীয়াকে ভৰাই অনা হৈছে এইফালে লগতে উলিয়াব তেতিয়া ধুনীয়াকে এই ফ্লাক্সটো এৰি যাবি চব এৰি যাবি মোবাইল এৰি তই মনত থাকিবা নহ'লে মোক মায়ে ঘৰৰ পৰা চাহ বাকি দিয়া হৈ গ'ল চব ধুনীয়া মই আগে চাহটো লওঁ দেই চাহ ল'লে এইটো চাহ নহয় তিতা চাহ তিতা চাহ এইফালে এতিয়া এইফালে কাটা বিস্কুট ইয়াতে মুড়ি আৰু ইয়াৰ ভিতৰত লাডু আছে হ'বলা এইফালে বুট ইয়াত এতিয়া লগতে পিঁয়াজ কাটিব ধুনীয়াকে খাই থাকক আপোনালোকে লোভ লগাই থাকক এই ধুনীয়াকে বুট খালেই মই দুটাত খাই দিওঁ ঘুচাই দিম মই খাবলৈ পোৱা নাই চাহৰ লগত কাটা বিস্কুট এইফালে বুটৰ লগত পিঁয়াজ চিয়াজ কাটি আছে এইফালে আমাৰ পকাচ আছে পকাচত দেখাই দিয়া বনাই আছে দেই উলালা 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 চানা খাবানে কি কোৱা ৰেডি চানা চানা খাব লাগে এতিয়া এই খাওঁ চানা মজা চাহপানী মোক কমকৈ দি দিয়ক মানে মোবাইল সেইটোতো গোটেই তেল তেল লাগি আছে বিস্কুট দুবাৰ খাই দিছে আমি এতিয়া চাহ তাহ খাই ওলাই আহিছো এতিয়া আকৌ চাইকেল চলাই পিনে এতিয়া ধুনীয়াকে যাব লাগিব চাইকেলত যিহেতু আৰু কিমান কেইঘণ্টা লাগিব এনে লক্ষ্য কি কৰি বেমাৰে মাতি দিছে খং উঠি গৈছে তাৰ ঘৰ মানে আৰু 1 ঘণ্টা বা 2 ঘণ্টা লাগিব বলক একদম গৈ পিনে চিংলত লগ পামগে আপোনালোকক আমি আহি দিচাং দলং পাইছোহি এখন এইফালে দলং এখন চাইকেল চলাই চলাই আহি আছো লগতে চলাই আছে এতিয়া আকৌ দুখীয়া এইফালে নতুনকে দলং বনাই আছে চক ধুনীয়াকে দেখুৱাই গাড়ী এখন আহিছে ৰাস্তাটো চাইডে পেট্ৰল দিব পালে তেল দোকান ভৰালে ৰ তেলটো ভৰাই ল'ম ৰ বটল লৈ আহিছিলো তেলটো ভৰাই তোৰ লগতে তেল নভৰাবলৈ আছে ন তেল তেল আছে গাড়ীত তেল আছে এতিয়া নভৰা আহোঁতে ভৰাই ল'ম ধুনীয়াকে এতিয়া গৈ থাকোঁ নহ'লে ভৰাই লৈ দিম ভাল আছিলে নি লিখক ঘূৰাই দিওঁ ভৰাই আনোগে বটল চটল লৈ আহিছোঁ মানুহে নাই দেখোন বজাৰত বিলাহী কেনেকৈ দিছ লৈ যাওঁ একেদি বনাই খাই দিব এইফালে বিলাহী ৰঙা ৰঙা বগাই আছে চেৰা খাই লওঁ বুলি ভাবিছোঁ অ' ৰোৱানী অ' এইফালে আহকচোন আঙুল চিপ জোতা দিওঁ তোমাৰ ঘৰ এইটোৱে ন চিংগললৈ গৈছা না তুমি চিংগল অঁ তালৈ বুলি ওলাইছোঁ আমি আজি আৰু হ'ব দিয়া একো নালাগে তেতিয়া চিপছ লৈ ল'লোঁ ধুনীয়াকৈ সোণাৰী মেইন ৰোড উঠিলোহি এতিয়া আৰু অলপ দূৰ গৈ পিনে আমি এতিয়া চিংলৰ ৰাস্তাত সোমামগৈ তোৰ লগৰকেইটা আহি আছে ধুনীয়াকৈ আহোঁতে ঝেং হৈ গৈছিলে অকণমান বেয়া পোৱা বেয়া হৈ গৈছিলে আৰু একদম চাইকেলৰ চেন নুতুলে এটাই ইটোৱে নুতুলে সিটোৱে নুতুলে এতিয়া লগৰটো যোনটো আছিলে সি বেলেগৰ লগত উঠি ল'লে সেইটো এতিয়া মই অকলে চাইকেল চলাই গৈছোঁ এইটো আহি পালোহি এতিয়া এইটো ৰাস্তাত সোমাম এতিয়া দেখিছে কি ধুনীয়া এতিয়া এইফালে সোমাই যাম অলপ দূৰ গৈ পিনে চিংল পামগৈ তো বলক চাই থাকক আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো বন্ধুসকল আমি এতিয়া সোমালোহি চিংলৰ ৰাস্তাত চক কি ধুনীয়া চবফালে বাগানৰ ৰাস্তা ওখ এনেকুৱা পাহাৰৰ নিচিনাবিলাক অকল বাগানৰ চাহপাতৰ গছ এইফালে চক কি ধুনীয়া একদম চাইকেল মাৰি একদম ওপৰলৈ যেনে উঠিছোঁ ঘামি গৈছোঁ একদম চাইকেল মৰাটো কিমান কষ্ট পাহাৰৰ ওপৰত আজি গম পাইছোঁ আগত আহিছিলোঁ বা তেওঁ এতিয়া চক এইফালে ধুনীয়া কিমান ধুনীয়া চবফালে বাগানৰ অকল ৰাস্তা আছে মানে বাগানে এইবিলাক পাত তুলিবলৈ যাবতো মানুহ
ধুনীয়াকৈ আপোনালোকক চিনেমেটিক এটা দেখুৱাই দিওঁ, চাই লওক। বন্ধুসকল কেনেকুৱা লাগিলে চিনেমেটিকটো চাই কমেণ্ট কৰি জনাব। আৰু ধুনীয়া ধুনীয়া জেগা আছে তললৈ, এতিয়া আকৌ তললৈ নামিব লাগিব, তাৰপিছত আকৌ ওপৰলৈ মানে ওখ চাব জেগা। তোৰ লগৰ দুটা আহি পোৱাহি না, আমি দুটা পাইছোঁ, এই লগৰ দুটা হাইককেইটা আছে তাতে আহি আছে। কেনেকুৱা লাগিছে জেগাডোখৰ? এইকেইটা বেলেগ ধুনীয়া লাগিছে বুলি আছে। তেহেঁতি প্ৰথমবাৰ আহিছে, মই আগত এবাৰ আহিছোঁ বাৰু, আপোনালোকে ভিডিঅ'ত দেখিছিলে আগত। প্ৰথম ইউটিউব চেনেল খোলোঁতে আহিছিলোঁ মই, এই দুটা আহি পাইছোঁহি। তো ব'লক এতিয়া আকৌ বেলেগ জেগালৈ আপোনালোকৰ মানে মেইন জেগাটোলৈ গৈ থাকক। একদম ধুনীয়া জেগা পাই থাকিম, এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম। পইচা আজি ৰাতি ফটো এডিট কৰি নিদিলে গম পাবি, তোক দিম মই। বাগানৰ ৰাস্তাত পাত তুলি আছে বোলে। অকল এবাৰ আমি ওপৰৰ পৰা নামি আহিলোঁ, মানে আমি দুটা আহিছিলোঁ, আমাৰ সিহঁতৰ ভিতৰত নবনালোঁ আকৌ, আমাৰ ব্ৰেক নাছিলে। অকণমানতে আহি পিনে বাগানৰ ভিতৰত সোমালোঁ এদিন, মানে লগতে জঁপিয়াই পিনে যেনে চাইকেলখন ৰখালে। সেই দুটা আহিও পালেহি, সিহঁতি অকলে অকলে আহিছিলে বুলি সিহঁতিও বাচিলে। সেইটো ভিডিঅ' বনাব নোৱাৰিলোঁ। এতিয়া আপোনালোকক আকৌ তললৈ নামি যাওঁ, সেইডোখৰ আপোনালোকক দেখাওঁ বোলো, মজা লাগিব। এতিয়াও ধোৱা নাই, গোটেই এডাল ওপৰলৈ টানিব লাগিব। গোটেই এডাল ওপৰত উলিয়াই দিছোঁ। এইটো সিমান তললে নহয়, আৰু নাই আৰু চাগে ন ওপৰৰ পৰা নাই নেকি, আৰু পাহৰিলোঁ নহয়। সেইটোৱে আছিলে হ'লে, সেইটোৱে হাইচ। আকৌ এবাৰ গৈ আহোঁগৈ বোলো, মজা লাগিলে এক্সপিৰিয়েঞ্চ। এইটোতো তললে স্পীডে নাহিব, সেইটো এডোখৰ পৰা তললৈ আহিছে আকৌ ফচাকৈ। চিংলো পালোহি, চিংলো এৰিয়াটোত সোমালোহি। এতিয়া গৈ পিনে পানী পৰি থকা জেগাটো পামগৈ। এতিয়া তাত গৈ ধুনীয়াকৈ গা চা ধুম। এইফালে লগতো আহি পালেহি। এইফালে চাওক চবফালে অকল বাগান বাগান হাঁহি ওখ ওখ দেখিছে, এইবিলাক চব পাহাৰটো উঠিম, ধুনীয়া এনজয় কৰিম, ফূৰ্তি কৰিম, আপোনালোকক দেখুৱাম। তো এতিয়া বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিওঁ, ধুনীয়াকৈ চাই লোৱা। নহয় মই ঘামি গুচি গ'লো ৰাজীৱ চলাবি আৰু অকণমান হেৰি ওখডোখৰ কিনাৰ পিছত গোটেই আধা পাহাৰ কাটি দিলে ন। নেকি দলঙত তলে দিয়া গৈছিলে, বৰ বেলেগ ডেঞ্জাৰ আছিলে জেগাডোখৰ, এতিয়া বনাই দিলে। এইপিনে তুলিব जोশ है वो गाड़ी जोश है तो इतना माइकी न हो एनसीसी का बंदा क्या तुम्हारे पास जोश है भूखी में दम है तो तुल के दिखाओ और ये थोड़ी सी और मेहनत उसके बाद आजादी थोड़ी सी और मेहनत उसके बाद सक्सेसफुल थोड़ी सी और मेहनत और ये नीचे ओ माय गॉड व्हाट अ ब्यूटीफुल पैलेस नॉट प्लेस हम नीचे जाएंगे अभी भोरी धोएंगे पानी नहीं खाएंगे वहाँ पर सिर्फ भोरी धोएंगे जाएगा नहीं नीचे जाएगा और ना यार किमान मजा जगह से काट चलो तो फिर आगे और बढ़िया जगह है আমি আহি পিনে মেইন জেগাডোখৰ পাইছোঁ। এতিয়া অকণমান এটা উঠি লৈছোঁ, পালোহি মানে। ব'লক দৌৰি দৌৰি অকণমান যাওঁ, আপোনালোকক সোনকালে দেখুৱাওঁগৈ জেগাডোখৰ। ব'লক দেখুৱাওঁগৈ, পালোহি আৰু অকণমান আছে, দৌৰিছোঁ। পালোহি আৰু অকণমান ৱেলকাম টু চিংলো। আহি পাই গ'লোহি আমি এইফালে। এতিয়া চাওক কি ধুনীয়া জেগা, এইফালে চাওক। আৰু এই গা ধুবি নেকি এতিয়া? সেইটো ক মই গা ধুম। এই চব ৰেডি গা ধুবলৈ। এইফালে চাওক ৱাটাৰফল, এই ভিতৰফালে আৰু জেগা আছে ধুনীয়াকৈ। এতিয়া গা চা ধুম, আপোনালোকে ফুল এনজয় কৰক আৰু আমিও এনজয় কৰোঁ। আপোনালোকে চাই এনজয় কৰক, আৰু আহিবলৈ মন গ'লে ধুনীয়াকৈ লোকেশ্যনটো দি দিম। আপোনালোকে যদি অহা নাই, আহি পিনে এবাৰ এনজয় কৰি যাব ইয়াত। তো ব'লক এতিয়া নামি যাওঁ অটললৈ। পানী চানী চালোঁ, এতিয়া অকণমান পাহাৰৰ ওপৰলৈ উঠি চাওঁ বুলি ভাবিছোঁ। ব'লক গৈ থাকোঁ ওপৰলৈ, এতিয়া উঠোঁ। এই চক এইবিলাক পাহাৰ, এতিয়া উঠি গৈছোঁ এইফালে।
লগৰকেইটা আহি আছে এতিয়া ভিতৰতে সোমাই যাওঁ আমি ক'ৰ পাওঁগৈ চাওঁগৈ চক চবফালে হাবি অকল ক'ৰ পাওঁগৈ নাজানো কিন্তু আপোনালোকক দেখুৱাবলৈ সোমাই গৈছোঁ ব'লক এইবোৰ চক বাঁহ গছ অকল পাহাৰ এইফালে আকৌ ওপৰলৈ উঠি এইফালে একো নহয় চাইকেল লাগে তালে থৈ আহিছোঁ তলা চলা নাই আমাৰ কি হয় নাজানো চুৰ কৰি লৈ যায় যদিও এইবোৰ চক এইফালে সোমাই যাম তো বন্ধুসকল আমি মানে এতিয়া এইফালে গৈ আছোঁ আপোনালোকে ভাবিছে কিনো দেখুৱাই আছে আমি মানে ভাবিছোঁ এতিয়া মানে পাহাৰে গৈ আছোঁ তো ক'ৰ ওলাংগেনো তাকে ভাবিছোঁ তো আপোনালোকৰ চাই থাককচোন বাৰু ক'ৰ পাওঁগৈ মানে শেষ ক'ৰ পাওঁগৈ আকৌ পানী পাওঁগৈ নে কি পাওঁগৈ তো সেইটোৱে সন্ধান কৰিবলৈ বিচাৰিছোঁ যেনেকৈ পানী পালোঁ চলি আছে যেনিবা বহুত দিন পিয়াহত আছে গৈ আছোঁ এতিয়া এইবোৰ চক তলে নামিছোঁ এবাৰ ওপৰলৈ নামিছোঁ আকৌ পানী পালোহি বন্ধুসকল এইফালে আকৌ এইবিলাক পানী এইফালে শিল চিল নাই খালি এইবিলাক পানী কিমান নৈ নিচিনাকৈ এইবোৰ হাতী গুচা এইবোৰ চা হাতী গৈ এইবোৰ মোৰ শিকাইছ নেকি মই চিনি নাপাওঁ নেকি হয় আকৌ হাতী ভৰি খোজ নাই দেখা কেলে হাতী অঁ বৈ অকণমান বৈ কেনে ইমান ভৰি বিষাইছোঁ এইফালে চক এতিয়া অকল হাবি এইফালে বাঁহনি চবফালে এইবোৰ লগকেইটা গৈ আছে সিহঁতি ক'লৈ যাওঁ বুলি ভাবিছে মই ক'ব পৰা নাই খালি গৈ আছোঁ বাঁহৰ হেৰিয়ে লাগিলেও তো গাইজ আমি এডোখৰলৈকে আহিলোঁ এতিয়া নাযাওঁ বুলি কৈছে সেইডোখৰ মানে আৰু সেইফালে আকৌ হাবি পামগৈ মানে গৈ আছোঁ অকল হাবিয়ে পাই আছোঁ তো সেইডোখৰলৈকে নাযাওঁ এতিয়া ঘূৰি দিছোঁ আমি এতিয়া আপোনালোকক গৈ পিনে একদম আকৌ য'ত পানী আছিলে তাত হিল চিল আছিলে তাতে গা ধুংগৈ আমি ব'লক আপোনালোকক তাতে লগ পামগৈ আকৌ আমি যোনডোখৰ জেগাত আপোনালোকক প্ৰথমতে দেখুৱাইছিলোঁ সেইডোখৰ পৰা আহি পিনে তাৰ অপজিট ছাইডে আহি পিনে আমি এডোখৰত পালোহি এইফালে চক পানী এইফালে কি ধুনীয়াকৈ পৰি আছে এইবোৰ পানী আহি আছে এইবোৰ পানী আহি আছে এইবিলাকত এতিয়া গা ধুবি নাই গা ধুমেই বুলি কৈছে এইবোৰ পানী চক এই দুটা ৰখিছে গা ধুবি নাই ধৰি জপিয়াই দে আমি এতিয়া গা ধুই লওঁ আপোনালোকে চাই থাকক এতিয়া আমি এতিয়া গা ধুবলৈ চবেই কাপোৰ কানি খুলি ৰেডি এইফালে এইটো লগৰ এটা আছে এইটো ইউ ৰেডি এইফালে দুটা ৰেডি কাপোৰ চাপোৰ খুলি ব'লক এতিয়া গা ধুওঁ তলত গৈ এইফালে দেখুৱাই দে এজনী মহিলা দেই এতিয়া ব'লক আমি ধুনীয়াকৈ গা চা ধুই লওঁ এইফালে গা ধু মজাকৈ ধু চাবোন তাবোন আনিলি নে দাদি চাবোন চাবোন দিলে আমি চাবোন দেখুৱাই দে আকৌ চাবোনৰ দেখুৱাই দে তোৰ চাবোন দেখিলে কেনেকুৱা ডিজাইনৰ চাবোন নতুনকৈ উলিয়াইছে মানে চাবোন নক এতিয়া আমি ধুনীয়াকৈ গা চা ধুম আৰু তাৰপিছত আকৌ এডোখৰত জেগা আছে সেইডোখৰ জেগালৈ যাম তাৰপিছত চৰাইদেউলৈ যাম ধুনীয়াকৈ ভিডিঅ' চাই থাকক আজি ভিডিঅ'ত ধামাকা হ'ব একদম ৰাতি ঘৰলৈ যাম এইফালে বন্ধুসকল আমি এতিয়া গা চা ধুই হৈ গ'ল এইফালে চব গা চা ধুই ৰেডি এইকেইটা ক'লে গ'লে বলিকেইটা ক'লে গ'লে সেইকেইটা এই দুটা আমি দুটা এতিয়া আকৌ মানে ঝাৰণা মানে পানী ওপৰৰ পৰা পৰি থাকে যে সেনেকুৱা জেগালৈ যাওঁ চাওঁগৈ পানী পৰিছে নাই ধুনীয়াকৈ আপোনালোকক সেইডোখৰ দেখুৱাম তাৰপিছত ভাইটো বহি আছে যে তাৰ সিহঁতৰ বাইকৰ ঘৰলৈ যাম চৰাইদেউত আছে সিহঁতৰ বাইকৰ ঘৰ সেইডোখৰত ভাত চাতটো খাই পিনে আকৌ চৰাইদেউ ফুৰিমগৈ চৰাইদেউ ধুনীয়াকৈ পাহাৰ চাই উঠিম আকৌ ধুনীয়াকৈ পাহাৰ মৈদাম চৈদাম আপোনালোকক দেখুৱাম ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক লাষ্টলৈকে তো ফাইনেলি বন্ধুসকল আমি ঝাৰণা পাই গ'লোহি পানী ওপৰৰ পৰা পৰি আছে
তো আপোনালোকে চাই লওক ধুনীয়াকৈ এইফালে চাওক এয়া আৰু এই পাহাৰৰ ওপৰত এইফালে পানী পৰি আছে বেছি ওখ নহয় তেওঁ দেখিবলৈ কি ধুনীয়া দেখিছে নহয় এতিয়া মানে বৰষুণ বেছিকৈ দিয়া নাইতো সেইকাৰণে পানীটো বেছিকৈ পোৱা নাই অকণমান পৰি আছে বাঁহ এডাল দি থোৱা আছে সেইফালেদি পানী পৰিছে অলপ অলপ আহি আছে বাকী আমি দুটা আগতে আহিলোঁ লগৰ দুটা হাই ইয়াতে আছে ক'ত দে আছে সেইকেইটা আইকেইটা চাওক আইকেইটা আহি আছে যা ফটো মাৰিবি নেকি ইয়াত ফটো মাৰিবি নেকি ইয়াত ইয়াত এতিয়া ফটো শ্বুট হ'ব অলপ ফটো শ্বুট মাৰিম ধুনীয়াকৈ অকল মই আহি ওপৰত আছোঁ লগৰকেইটা তলত আছে লগৰকেইটা এইকেইটা তলত এইটো ৰঙা পেণ্ট পিন্ধা এইটো পৰিলে পিছলত তাক কৈ আছিলোঁ বাই বাই পিছল চেণ্ডেল পিন্ধি নাযাবি নুশুনিলে পৰিলে হাত ধৰি আছে এতিয়া দেখিছেনে দুখ পাইলি নি ঐ দেখিছে না নিজে এতিয়া আকৌ পাহাৰৰ ওপৰলৈ উঠি যাওঁ ইফালে চাওক কিমান ওখ তো ব'লক ওপৰলৈ উঠি যাওঁ এতিয়া পাহাৰীয়া মই ভয়া মৰে তই পাহাৰ ধৰিলে এনেকুৱা কেনেকৈ মৰে ভৰি কেনেকুৱা বিষাই দেখা নাই আপোনালোকক ধুনীয়া একদম মানে বেক কেমেৰাত চিনেমেটিকটা দেখুৱাই দিওঁ চাই দিয়ক ধুনীয়াকৈ আপোনালোকেও বন্ধুসকল আমি এতিয়া মানে চৰাইদেউলৈ যাম বুলি আপোনালোকক কৈছিলোঁ তো চিংলৰ পৰা নামি আহিলোঁ চিংলৰ পৰা গুচি আহিলোঁ মানে এতিয়া য'লে এতিয়া সেই লগৰ দুঘৰ বাইকৰ ঘৰলৈ যাম বুলি কৈছিলোঁ তো এতিয়া কি হ'ল মানে এইটো আমাৰ দুটাক দেখিছে আৰু লগৰ দুটা আছিলে এটি মানে ক'লৈ গুচি গ'ল ফোনটোও লগা নাই নট ৰিচেবল কৈছে বিজি বুলি কৈ আছে ফোনটো ল'বলৈ গ'লগৈ এতিয়া আমি ধৰিব পৰা নাই আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ ডাবুল যিহেতু এখন চাইকেল যাব পৰা নাই দুইটা খোজকাঢ়ি গৈ আছোঁ এতিয়া ক'ত লগ পাওঁগৈ এতিয়া ফোনটো এটা ভাগৰ ফোন আমাৰ ওচৰতে আছে এতিয়া কি কৰিবি তো গৈ আছোঁ এতিয়া ক'ৰ পাওঁগৈ নাজানো মুঠতে চৰাইদেউলৈ আমি এতিয়া যাওঁ চৰাইদেউত গৈ সিহঁতক লগ পাওঁ নাপাওঁ তাকে চাই থাকোঁ তো চাই যাওক আপোনালোকে ভিডিঅ'টো কি হয়গৈ লাষ্টত তো বন্ধুসকল আমি চৰাইদেউ চুকাফা পালোহি তো আমি দুটা অকলে আহিলোঁ তেহেঁত দুটাক মানে লগ পালোঁ খালি কি হ'ল তেহেঁতি মানে অকণমান হেৰি হৈ থাকিলে মানে কি ক'ম আৰু অলপ মানে তেহেঁতি আমাক বেছি মানে অলপ কিবাকিবি ক'লে আৰু মানে সেইকাৰণে তেহেঁতি বেলেগকৈ গ'ল এতিয়া আমি বেলেগকৈ আহিছোঁ আমি দুটা তো আমি দুটা এতিয়া বৰ্তমান চৰাইদেউত আছে বোলে দেখিছে এতিয়া ভিতৰলৈ গৈ আছোঁ টিকেট চিকেট কাটি ভিতৰলৈ সোমাই আহিলোঁ এতিয়া আপোনালোকক ভিতৰত ধুনীয়াকৈ দেখুৱামগৈ তো চাই যাওক ভিডিঅ'টো ধুনীয়াকৈ আমি এতিয়া লাহেকৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ চিনেমেটিকবোৰ তো আপোনালোকে ভালকৈ চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চাইকেল লৈ আহি গ'লোঁ যেনে তেনে এতিয়া আকৌ যাবলৈ আছে আমাৰ আকৌ 20 কিলোমিটাৰমান আকৌ যাব লাগিব ঘৰলৈ তো যাওঁতে ৰাতিয়ে হ'বগৈ তো তেওঁতো আপোনালোকক ভালদৰে দেখুৱাই পিনেহে যাম আৰু এইফালে এতিয়া কোনফালে যাওঁ এইবিলাক মৈদাম চাওক কিমান ওখ মৈদাম এইফালে আছে আৰু এইফালে আছে সেইফালেও যাম এতিয়া আমি ধুনীয়াকৈ তো ধুনীয়াকৈ দেখুৱাম আপোনালোকক চাই যাওক ভিডিঅ'টো লাষ্টলৈকে এইটো মৈদামৰ আপোনালোকক ভিডিঅ' চিডিঅ' চব ধুনীয়াকৈ দেখুৱাই দিম তাৰপিছত আমি ঘৰলৈ যাম আৰু ভিডিঅ'টো সমাপ্ত কৰিম তো আপোনালোকে ভালকৈ চাই যাওক আৰু এটা বেলেগ জেগা পালোঁ এইফালে পুখুৰী নিচিনা আছে এইফালে পানী জানৰ নিচিনা আছে এইফালে দেখিছে ধুনীয়াকৈ বহিবলৈ এইফালে জিৰণি চৰা আছে এইফালে বহিবলৈ দিছে ব'লক এতিয়া গৈ পিনে তাত ফটো চটো মাৰোঁগৈ আপোনালোকক দেখুৱাওঁ ধুনীয়াকৈ এইফালে নামি গৈছোঁ চক কি ধুনীয়া তল এইফালে মৈদামবোৰতো আপোনালোকে দেখিছে আকৌ দেখুৱামগৈ এইটো এটা মৈদাম এইফালে ঢেৰ মৈদাম আছে মৈদামৰ ওপৰত উঠিবলৈ নিদিয়ে চাগে আৰু উঠাটোও বেয়া কথা কাৰণ আগৰ ৰজাদিনীয়া ৰজাৰ যোনটো সমাধিস্থল হয় তাত উঠাটোও বেয়া কথা নুঠোঁ আমি তো এতিয়া ইয়াত আমি জিৰণি চোৱা পালোহি ইয়াত ফটো চটো ফটো মাৰিবি নেকি হে মাৰিবি তাৰপিছত ইনষ্টাগ্ৰামত আহিব বোলে ইনষ্টাগ্ৰাম কি বুলি আছে ইনষ্টাগ্ৰামটো কৈ দে তোক তেতিয়া মানুহে ফ'ল' কৰি দিব
মিষ্টাৰ অভি ঠিকে আছাম অঁ মিষ্টাৰ ঠিকে আছাম বুলি মিষ্টাৰ কি অভি ঠিকে আছাম মিষ্টাৰ অভি ঠিকে আছাম বুলি আছে ইয়াক ফ'ল' কৰি দিব ফ'ল' বেকটো দি দিবি ধুনীয়া দেই তাৰপিছত মোকো ফ'ল' কৰি দিব মোৰ ৰাজদীপ ৰাজ বুলি আছে তো আপোনালোকে ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি দিব মই চবকে ফ'ল' বেক দি দিম ধুনীয়াকৈ তো এতিয়া ফটো অলপ শ্বুট কৰি লওঁ তাৰপিছত আকৌ সেইফালে ওপৰলৈ উঠি যাম তো আপোনালোকে ভিডিঅ'টো চাই যাওক এইফালে আহি থাকোঁতে দাদা কেইজনমান লগ পালোঁ এইফালে দাদা কেইজনমান ফটো চটো মাৰিলোঁ তো আপোনালোকৰ ঘৰ ক'ত বুলি কৈছিলে এওঁলোকৰ ঘৰ চাবুৱা বুলি কৈছে তো লগ পাই ভাল লাগিলে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা ঠিক আছে ঠিক আছে তেতিয়া আমি তললৈ যাওঁ তাৰপিছত আকৌ আমাৰ 20 কিলোমিটাৰ এতিয়া ৰাস্তা আছে আকৌ ঘৰলৈ যাবলৈ গৈ থাকোঁ ওচৰলৈ যাম চাওক এইটো যোন হয় দলঙৰ নিচিনা দেখিছে এইখন একদম সম্পূৰ্ণ বাঁহেৰে বনাইছে লাও এটা এইফালে আপোনালোকক দেখাওঁ এইফালে দেখিছে মৈদামেই হয় মানে তো এই মৈদামটো মানুহৰ মুখত শুনা মতে এতিয়া আগতে মানে খান্দিছিলে বুলি কৈছে এতিয়া কিবা ইয়াত কাম কৰি আছে তো এইফালে এতিয়া উঠিবলৈ নিদিয়ে গেট চেট বন্ধ কৰি থৈছে এতিয়া আমি ওপৰলৈ যাওঁ তো এইফালে ৰখি আছে ফটো মাৰিবলৈ একদম ফটো মাৰি দিওঁ বন্ধুসকল আমি এতিয়া আপোনালোকক ধুনীয়াকৈ চৰাইদেউখন দেখুৱালোঁ তো এতিয়া ৰাতি হৈ আহিছে যিহেতু আমাৰ ঘৰ মৌখুটিত বহুত দূৰ এতিয়া আৰু কমচে কম 20-22 কিলোমিটাৰমান যাব লাগিব তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তাৰ আগত চিনেমেটিকেইটাত আপোনালোকক ধুনীয়াকৈ দেখুৱাই লৈছোঁ বাৰু দেখুৱাই ল'ম তো আপোনালোকে চিনেমেটিকটো চাই ল'ব আৰু কমেণ্ট কৰিব ধুনীয়াকৈ আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু বেল আইকনটো বজাই দিব আৰু অলপ শ্বেয়াৰ কৰি দিব এতিয়া আপোনালোকে চিনেমেটিকটো ধুনীয়াকৈ চাই লওক আৰু যি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই